Hey guys, to পুনৰ সকলোকে টেকনিকেল অসমলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল কেনেকৈ আপুনি আপোনাৰ মোবাইলটো এজ এ ৱেবকেম আৰু এজ এ মাইক ইউজ কৰিব পাৰিব। যেহেতু আপোনালোকে জানে এটা নতুনকৈ মাইক আৰু এটা ৱেবকেম কিনিবলৈ আপোনালোকে 2000 টকা পৰি যাব। কিন্তু যদি আপোনালোকৰ ওচৰত আছে এটা এণ্ড্ৰইড ফোন, তেন্তে আপোনালোকে 1 টকা খৰচ নকৰাকৈ কেনেকৈ এজ এ ৱেবকেম এজ এ মাইক আপোনাৰ এণ্ড্ৰইড ফোনটো ইউজ কৰিব পাৰিব। তো বলক বেছি সময় ব্যয় নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এষাৰ কথা কৈ ল'ব বিচাৰোঁ, ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব, কিয়নো স্কিপ কৰিলে আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব। তো বলক আৰম্ভ কৰি দিওঁ। তো পোনপ্ৰথমতে আপোনাৰ কামটো হ'ব আপোনাৰ USB ডিবাগিং মোডটো অন কৰা আপোনাৰ মোবাইলত। তো সেইটো কৰিবলৈ আপুনি ছেটিঙত যাব, ছেটিঙত গৈ আপোনাৰ যিটো এবাউট ফোন আছে তাত ক্লিক কৰিব। এবাউট ফোনত ক্লিক কৰাৰ পিছত আপোনাৰ ফ'ৰ্থ অপশ্যন যোনটো দেখিছে MIUI ভাৰ্জন, যিহেতু মোৰ ৰেডমি MI ফোন, সেইবাবে ইয়াত MIUI ভাৰ্জন দেখিছে। যদি আপোনাৰ অ'প'ৰ হ'ল হয় তেনে কালাৰ OS ভাৰ্জন বুলি দেখালে হয়, যদি আপোনাৰ ভিভ'ৰ হ'ল হয় ফাণ্টছ OS বুলি দেখালে হয়। বিভিন্ন মোবাইলৰ বিভিন্ন ধৰণৰ অপাৰেটিং চিষ্টেম থাকে, সেইটো দেখাব। আপুনি তাত ক্লিক কৰি থাকিব। য'ত আপোনাৰ দেখাব, যিহেতু মোৰ আছে সেইবাবে দেখাইছে ইউ হেভ অলৰেডি ডেভেলপাৰ বুলি, ইউ আৰ অলৰেডি ডেভেলপাৰ, ন' নিড ইউ আৰ অলৰেডি ডেভেলপাৰ। তাৰপিছত তাত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ডেভেলপাৰ অপশ্যন আছে সেইটো অন হৈ যাব। অন হোৱাৰ পিছত আপুনি বেক আহিব, বেকত আহি আপোনাৰ মোবাইলত যোনটো এডিশ্যনেল ছেটিং ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিটো দেখিবলৈ পাইছে ডেভেলপাৰ অপশ্যন মোৰ আহি গৈছে একদম লাষ্টত, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি অলপ স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি যিটো দেখিছে USB ডিবাগিং মোডটো অন কৰি দিব। তাৰপিছত অন কৰি অ'কে কৰি দিব। তাৰপিছত এইটো চাব যে USB ডিবাগিং ছিকিউৰিটি ছেটিং সেইটো অন আছে আপোনাৰ মোবাইলত, সেইটো অন কৰি ল'ব। যদি আপুনি ডেভেলপাৰ অপশ্যনটো বিচাৰি নাপায় তেন্তে এটা কাম কৰিব পাৰে, আপুনি প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব ডেভেলপাৰ অপশ্যন চাৰ্চ কৰি আপুনি যোনটো প্ৰথম দেখিবলৈ পাইছে ডেভেলপাৰ অপশ্যন শ্বৰ্টকাট, এইটো ছেটিং এইটো ইনষ্টল কৰি আপুনি অ'পেন কৰি ল'ব পাৰে। তো এইখিনি কাম হোৱাৰ পিছত আপুনি প্লে ষ্ট'ৰত যাব আৰু প্লে ষ্ট'ৰত চাৰ্চ কৰিব ড্ৰইড কেম ৱায়াৰলেছ ৱেবকেম যিটো দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰি এইটো যোনটো এপ্লিকেশ্যন সেইটো ইনষ্টল কৰি ল'ব। যিহেতু মোৰ ইনষ্টল কৰা আছে সেইবাবে মই নকৰোঁ, আপুনি ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি এইটো অ'পেন কৰি ল'ব, অ'পেন কৰি এনেকৈ থৈ দিব। তাৰপিছত আপোনাৰ নেক্সট ষ্টেপটো হ'ব আপোনাৰ PC স্ক্ৰীণত। তো পোনপ্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই